নবজবরা জিন্দাবাদ নবজবরা জিন্দাবাদ ভেক্টর পার্টি জিন্দাবাদ ভেক্টর পার্টি জয় ভের্গ সমষ্টিকে জয় ভের্গ সমষ্টি আজি মই আমাৰ খেৰগাঁও সমষ্টিলৈ মই আহিছোঁ। খেৰগাঁও সমষ্টি খাগ্ৰাবাৰী আমাৰ প্ৰাইমাৰী কমিটিৰ অন্তৰ্গত জনসাধাৰণলৈ আমি আজি ইয়াত মিটিং পাতিছোঁ আৰু সেই মিটিঙত আমাৰ ৰাইজৰ যিখিনি সঁহাৰি আৰু এই সঁহাৰিয়ে আমি যেনেকৈ জানিছিলোঁ যে খাগ্ৰাবাৰী সমষ্টি এইবাৰ UPPL দলক আমাৰ প্ৰাৰ্থী তেখেত অৱশ্যে বড়ো হেৰাব পৰা কোনো এটা শক্তি ইয়ালে নাই আৰু সেইটো বাস্তৱত আজি ইয়াৰ উপস্থিতি জনসাধাৰণ যিখিনি উপস্থিতি সেইটোৱে প্ৰমাণ কৰিলে। এই সমষ্টিতে আমি ভালকৈ জিকিব পাৰিম, ইয়াত যে আমি বিপুল ভোটত আমি জিকিব পাৰিম, বিপুল এটা মানে পাৰ্থক্য বা ব্যৱধান আমি জিকিব পাৰিম, সেইটো আজি প্ৰমাণ কৰিলে। দিছপুৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীকে ধৰি সৰ্বানন্দ সোণোৱালকে ধৰি বহুত ঢাপলি মিলিছে আৰু দিনে নেখায় তেখেতসকলে নিজৰ নিজৰ বিজেপিৰ দলীয় যি প্ৰাৰ্থীসকল আছে তেখেতসকলক জয়ী কৰাব কাৰণে তেখেতক কি ক'ব স্যাৰ? এইটো একচুৱেলি মানে গৌৰৱ কৰিব লগা বিষয় নহয়। যদি কেন্দ্ৰীয় মন্ত্ৰীও যদি ইয়ালৈ মানে নামিব লগা হৈছে, এইটো মানে আমি যে UPPL হিচাপে এইবাৰ অকলে খেলিছোঁ আমি আৰু 40টা সমষ্টি আমি যিটো প্ৰাৰ্থীত্ব প্ৰদান কৰিছোঁ আৰু 40টা সমষ্টি আমাৰ গোটেইকেইটা সমষ্টিতে আমাৰ একদম মানে ক্ৰাইষ্টেল ক্লিয়াৰ আৰু এইটো যে আমি এই গোটেইকেইটা সমষ্টিতে আমাৰ ভাল এটা আৰু কমচে কম আমি 30টা সমষ্টিত আমি জিকিব পাৰিম আজিৰ তাৰিখত, এই কথাটোকে জল পটপট হৈ আছে। সেইকাৰণে আমাক ৰুধিব পৰা UPPL ৰুধিব পৰা তেনে শক্তি আমি দেখা নাই। আজি আমি শান্তিৰ কথা কৈ আছোঁ, শান্তি স্থাপন কৰিছোঁ, এতিয়া শান্তিটো চিৰযুগমীয়া কৰিব লাগে, আগলৈ লৈ যাব লাগে। প্ৰমোদ বড়ো ডাঙৰীয়া যেনেকৈ জাতি জনগোষ্ঠীৰ বিকাশৰ কাৰণে তেখেতসকলৰ ভাষা কলা সংস্কৃতি সংৰক্ষণৰ কাৰণে যিখিনি পদক্ষেপ লৈছে আৰু আমাৰ যুৱসকলক যেনেকৈ ছুপাৰ 50ৰ দ্বাৰা আমাৰ মানৱ সম্পদটো যেনেকৈ বিকাশ কৰিবৰ কাৰণে চেষ্টা চলাইছে আৰু আমি প্ৰত্যেকটো জাতি জনগোষ্ঠী ইয়াত বসবাস কৰা 26টা জনগোষ্ঠীৰ যিখিনি সংগ্ৰহালয় আমি বনাব বিচাৰিছোঁ, ইথিনোগ্ৰাফি আমি বনাম, এই গোটেইকেইটা বিষয়ত আজি ইয়াত বসবাস কৰা 26টা জনগোষ্ঠীয়ে UPPL প্ৰতি নিশ্চয় এটা আস্থা তেখেতলোকে ভগৱান কৰিছে, বিশ্বাসক ৰাখিছে প্ৰমোদ বড়োৰ নেতৃত্বক। সেইকাৰণে ইয়াত যি দলেই নাহক কিয় ইয়াত কোনো কৃতকাৰ্যতা তেওঁলোকে হ'ব নোৱাৰে। সেইকাৰণে ইয়াত তেখেতসকলে ভীতিগ্ৰস্ত কৰাৰ এটা সঁহাৰি আপোনালোকে দেখিছেই খাগ্ৰাবাৰী এই সমষ্টিৰ অন্তৰ্গত মানে খেৰগাঁও সমষ্টিৰ অন্তৰ্গত এই খাগ্ৰাবাৰী অঞ্চলত। সেইকাৰণে আমি যে একদম নিৰাপদ আৰু কিছুমানৰ মনত এতিয়া ভয় জন্মিছে, তেখেতসকলৰ আত্মসন্মানৰ বিষয় হৈ পৰিছে, এই গোটেই কথাটোকে লৈ নিশ্চয়কৈ তেওঁলোকে ভীতিগ্ৰস্ত কৰিবলৈ চেষ্টা চলাইছে। কোকৰাঝাৰতে হওক, এইবাৰ ভেৰগাঁৱতেই হওক, ওদালগুৰিতেই হওক, কিছু শক্তিয়ে বা কিছু ৰাজনৈতিক দলৰ ছত্ৰ ছায়াত এই ভীতিগ্ৰস্ত কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আমি একদমবাৰে নিৰাপদ হৈ আছোঁ। আমি দেখিছোঁ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে CM হোৱাৰ সপোন ৰচিছে আৰু BTCত বহুত মহিলা থকা আৰু এই মহিলাবোৰ চাফা কৰিম বুলি কৈছে। CEM হ'বলৈ হ'লে আগত জিকিব লাগিবতো, জিকি দেখুৱাওকচোন, জিকিলেহে হ'ব পাৰিব। কিন্তু আমি ৰাইজৰ লগত আছোঁ, আমি জিকাটোকে চিধাকৈ আমি তেনেকৈ আমাৰ মিছন হিচাপে আমি লোৱা নাই। ইয়াত বসবাস কৰা 26টা জনগোষ্ঠী যাতে একদম সুখেৰে তেখেতসকলৰ কলা সংস্কৃতিক লৈ, তেখেতসকলৰ ল'ৰা ছোৱালীক ভৱিষ্যত জীৱনক লৈ যাতে তেওঁলোকে কোনো চিন্তা কৰিব লগীয়া নহয়, তাৰ কাৰণে আমি কাম কৰিছে আৰু এনেকৈ আমি কাম কৰি গৈ থাকিম। সেইকাৰণে আজি UPPL ওপৰত আমাৰ জনসাধাৰণৰ এটা আস্থা নিশ্চয় আছে, তেখেতৰ বিশ্বাস এটা আছে। এই তেখেতসকলৰ আমি সেৱা কৰিবলৈ আমি ওলাইছোঁ, ভীতিগ্ৰস্ত কৰিবলৈ আমি ওলোৱা নাই, সেৱা কৰিম আমি। তেখেতে কোৱাৰ নিচিনা BTCত মহিলা আছে নেকি মানে তেওঁ চাফা কৰিম বুলি কৈছে? এইটো তেখেতেহে জানে। এতিয়া যদি তেখেতে ক'ৰবাত যদি মহিলা দেখিছে, সেই মহিলাটো মানে CM হ'বলৈ হ'লেহে মানে চাফা কৰিব পাৰে। আৰু তেখেতে যোৱা
মানে 17টা বছৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়া লগতেই আছিলে দেখোন তেতিয়া কি হৈছে হোৱা নাই যে আমিতো দেখিছোঁ এতিয়া আমাক মানে 2900 কোটি তাৰমানে মোৰ নিয়াৰ এবাউট 3000 কোটি টকা যিখিনি পাহাৰৰ কম যিখিনি ঘোটালা কৰি গ'ল যিখিনি ইয়াত মানে লাইবিলিটিছ হৈ গ'ল সেইটো ক'ৰ পৰা হৈছিলে তেখেতেই আছিলে তেতিয়া বিপিএফ থকা সময়ত তেখেতে মহিলাটো নেদেখিলে আজি আমি জাতি জনগোষ্ঠীক লগত লৈ আগুৱাই যাব বিচাৰিছোঁ জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰিছোঁ কিছুমানৰ ভাষা কলা সংস্কৃতিৰ উন্নতিৰ কাৰণে আমি স্কুলত মানে মিডিয়ামটো ইনষ্ট্ৰডিউচ কৰাৰ কাৰণে আমি কাম কৰিছোঁ জাতি জনগোষ্ঠীৰ মানে তেখেতসকলৰ ভাষা কলা সংস্কৃতি সংৰক্ষণ কৰাৰ কাৰণে যে আমি প্ৰয়াস কৰিছোঁ সংগ্ৰহালয় বনাবৰ কাৰণে প্ৰয়াস কৰিছোঁ ইথিনোগ্ৰাফি অৰ্থাৎ ইতিহাস লিখিবলৈ আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এই গোটেইকেইটা সিদ্ধান্ত আজি ৰাইজৰ এই 35 লক্ষ জনসাধাৰণ 26টা জনগোষ্ঠীৰ মন চুই গৈছে আৰু সেইটোৱে তেওঁলোকৰ মূৰৰ সামৰণি ইয়াৰ বাহিৰে আমাৰ তেখেত দৈমাৰী ডাঙৰীয়াও বিপৰীত নহয় নিশ্চয়কৈ আৰু ক'ৰবাত এইটো হ'ব পাৰে নেকি য'ত মানে 125 এইটো হ'লে যিটো অৰ্থনৈতিক পেকেজ এইটো পোনপটীয়া হ'বৰ কাৰণে তেখেতসকলে যিহেতু ইয়াত বহুত উন্নয়নৰ মুখ দেখিছে তেখেতে কিন্তু স্পীকাৰ হিচাপে থাকি যিখিনি দফাবোৰ ৰূপায়ণ কৰিবৰ কাৰণে বিচাৰ কৰিব লাগিছিলে কিন্তু সেইখিনি কৰা নাই তেখেত মানে বিজ্ঞ এজন ৰাজনীতিবিদ আমি বিচাৰোঁ তেখেতে যিটো ষ্টেট লেভেলত গৈছে ষ্টেট লেভেলতে তেখেতে বহুতখিনি কৰিব পৰা স্ক'প নিশ্চয়কৈ আছে আৰু অসমৰ মানে এছেম্বলি অধ্যক্ষ হোৱা সন্মানীয় এটা পদ হয় আৰু সেই পদটো পাবৰ কাৰণে বা পোৱাত সকলৰ কাৰণে সেইটো সম্ভৱ নহয় তেখেতে সেইখিনি সুযোগ পাইছে সেইখিনি ছাৰ্ভিচ তেখেতে নিশ্চয় দিব গৈ থাকিব অসমমূলকতেই আমাক এইটো অঞ্চলৰ এজন নেতা আমাক নিশ্চয়কৈ লাগে কাৰণ তেখেতে সেইখিনি সুযোগ পাইছে এইখিনি সুযোগ গ্ৰহণ কৰি তেখেতে যাতে আগুৱাই গৈ থাকক আৰু আমাৰ অঞ্চলৰো উন্নতি হওক লগতে গোটেই অসমৰ উন্নতি হওক সেইটোকে আমি মন্ত্ৰী বিধায়ক আহিলেও মানে নাই ফেক্টৰ বুলি নহয় চবে নিজৰ নিজৰ মানে কাৰ্যপন্থালৈ তেওঁলোকে কাম কৰিছে আমি আমাৰ ষ্টাইলত আমি কাম কৰিছোঁ আৰু আমি একদম ৰুট লেভেলৰ পৰা আৰম্ভ কৰিছোঁ আজিৰ বুলি নহয় একদম ডে ওৱানৰ পৰা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এই অঞ্চলৰ জাতি জনগোষ্ঠীৰ মানে বিকাশৰ কাৰণে সমন্বয় এটা গঢ়ি যাতে আমি লৈ যাব পাৰোঁ তাৰ কাৰণে কাম কৰিছে কাৰণ চাওক যোৱা 17টা বছৰৰ হাগ্ৰামা মহিলাৰ এটা ডাঙৰ এটা স্ক'প পাইছিলে তেখেতে সুবৰ্ণ এটা সুযোগ আছিলে শক্তিশালী চৰকাৰ আছিলে এককভাৱে চৰকাৰ গঠন কৰিব পাৰিছিলে তেখেতে ভাল এটা পৰিৱেশৰ চৰকাৰটো চলাব পাৰিলেহেঁতেন কিন্তু তেখেতৰ শাসন কালত হয়তো সদিচ্ছাৰো অভাৱ আছিলে যাৰ কাৰণে ইয়াত শান্তি বোলা বস্তু তেখেতে কেতিয়াও চিন্তা নকৰিলে জাতি জনগোষ্ঠীয়ে বহুত মানে উপেক্ষিত হৈ গ'ল যাৰ কাৰণে ইয়াত সৰু এটা ৰাজনীতিও চলিল কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়া অহাৰ লগে লগে এই গোটেই পৰিৱেশটো আজি নাইকিয়া হৈ এতিয়া ভাল এটা পৰিৱেশ আছে ভাল এটা দিন আহিছে এই ভালৰ দিনত কোনোবাই আজি খেতি কৰিবলৈ আহিলে আমি আৰু কি ক'ব পাৰোঁ কিন্তু আমি মজবুত হৈ আছোঁ